আমি পাগল বুলি ক'ব পাৰোঁ কিন্তু তাৰমানে পাৰ্চেণ্টেজ ৱাইজ আমি চাবলৈ গ'লে তাৰমানে পাৰ্চেণ্টেজটো কম বেছি পৰিমাণ থাকিব পাৰে চাওক মই বোলে ৰুমটো লক কৰিলোঁ লক কৰাৰ পিছত আকৌ বোলে অকণমান গ'লোঁ যোৱাৰ পিছত আহিলোঁ বোলে নাই মই লক কৰিলোঁ নে নাই বা হা গেছ মই অলৰেডি অফ কৰিছোঁ ৰাতি আকৌ খোৱাৰ আগত মই ভাবোঁ বোলে নাই একজাক্টলি মই গেছটো অফ কৰিছোঁ নে নাই চাই লওঁ এবাৰ এইটো মানে কি এটা পাগলে হয় ক'বলৈ গ'লে তো এইটো কৈছিলে আপোনাৰ চিগমেণ্ট ফ্ৰইড তো এইটো পাগলপন যোনটো এইটো কিহৰ দ্বাৰা হয় এইটো অসমীয়াত এইটো গ্ৰন্থি বুলি কয় নেকি in English it is called complex and this complex and all everything this has been already dealt with by Sri Thakur and then even Sigmund Freud already he had discussed about that one prior to Sigmund Freud it was in 19th century Descartes already he had profounded two theory one is called mind body dualism mind and body these are dual things separate mind and body these are two mind works differently and then body works differently but then these have been discarded by Sigmund Freud and then another theory of Descartes was that mind consciousness everybody has their mind and then this remains conscious all the time but then these have been discarded by Freud and then once again this had been elaborated by whom Sri Thakur Chandra amar ki hoy hothat ami ki koru bole mor bondhu ase bondhu log mok keteba ki hobo pare mok kaji hobo pare te mok kiba koi dile মই কৈছোঁ ফৰগিভেন ইউ কিন্তু মই কিন্তু তেওঁক ফৰগিভেন কৰিব পৰা নাই ভিতৰৰ পৰা কাৰণ তুমি আমাৰ মাইণ্ডটো বহুত ষ্টেট থাকে মানে বহুত কেইটা ষ্টেট থাকে এইটো ষ্টেটৰ সাবকনচিয়াছ ষ্টেটত সোমাই থাকে কেতিয়াবা কি হ'ব ঘপককৈ মানে ওলাই যাব পাৰে এইটো ওলাই যাব চ' দিছ ইজ কল্ড কমপ্লেক্স চবৰে কমপ্লেক্সিটি থাকে ইগ' যাক বুলি কওঁ আমি ইগ' মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ PhD কৰিলোঁ মই ডাঙৰ এজন প্ৰফেচাৰ হয় মোৰ ওপৰত কোন আছে চ' দিছ ইজ কল্ড ইগ' আৰু কোনোবা বোলে বহুত ভাল এটা আৰ্ট আছে তাৰমানে দিছ ইজ কল্ড কমপ্লেক্স বাট দিছ কমপ্লেক্সিটিজ দিছ ক্ৰিয়েট প্ৰব্লেম যোনটো আমাৰ কমপ্লেক্স হয় সেইটোৱে তাৰমানে আমাৰ দুনিয়াত যোনটো প্ৰব্লেম সেইটো ক্ৰিয়েট কৰি গৈ থাকে চ' দিছ কমপ্লেক্সিটি হাউ দিছ কেন বি চল্ভ এইটো হ'ল এটাই বস্তু আইডিয়েল চ' আইডিয়েল মানে কি এতিয়া আইডিয়েলৰ বিষয়ে অলৰেডি চবেই তাৰমানে কৈ গ'লে তথাপিও মই আকৌ ক'বলৈ বিচাৰিছোঁ আইডিয়েল লিভিং আইডিয়েল মানে কি হয় that already we know that what is being and becoming being আমি যদি চাবলৈ যাওঁ mental physical spiritual এই তিনিটা বস্তু যদি আমি আভল কৰি যদি আমি ওপৰলৈ যাব পাৰোঁ তেওঁহে আইডিয়েল হ'ব পাৰে আইডিয়েল এইটো কামটো কৰি গৈ থাকিলে তেওঁ আইডিয়েল হয় আমি নৰ্মেলি we cannot be ideal because it is very difficult for us to coordinate ourselves mind mental physical spiritual এই তিনিটা বস্তু কোঅৰ্ডিনেট কৰিবলৈ আমি চেষ্টা কৰোঁ So এইটো চেষ্টা আমি কেনেকৈ তাৰমানে কৰিব পাৰি that is going on the lotus feet of as a living ideal ওচৰত যদি আমি যাওঁ তেতিয়াহ'লে কি হয় our life that becomes as Inagrator sir has already told about concentration that centering around someone if I have to think something then I have to think through him according to him what is that ঠাকুৰৰ হিচাপত এইটো বস্তু কি হয় মই এটা কাম কৰিবলৈ গৈ আছোঁ ঠাকুৰে তাৰমানে যিমান এছপেক্ট আছে সব এছপেক্টটো এনেকৈ কি হৈছে মানে আমি থ্ৰু হি মানে যোনকেইটা এছপেক্ট দিয়া আছে ঠাকুৰৰ হিচাপতটো কি বিকজ হি ইজ আৱাৰ আইডিয়েল ইফ থ্ৰু গো থ্ৰু দ্যাট ওৱান দেন অবভিয়াছলি আমাৰ যোনকেইটা কমপ্লেক্সিটি এইবোৰ মানে নাইকিয়া হৈ যায় আমাৰ কি আছে একোৱেই নাই হিষ্ট্ৰী মই পঢ়াম হিষ্ট্ৰী অলপ চলপ জানো হিষ্ট্ৰী এটা পাৰে জানো মই এনচিয়েণ্ট মেডিকেল একো নাজানো মডাৰ্ণ কলনিয়েল পিৰিয়ড অকণমান জানো সেইটো লৈ মোৰ কি আছে একো নাই ঠিক আছে নলেজ দিছ ইজ ভেৰি লিমিটেড আমি beyond যদি knowledge চাব লাগে you have to center around someone who is living ideal and আমি এইটো চেণ্টাৰ কৰি গ'লেহে আমাৰ কমপ্লেক্সিটি যোনটো দুনিয়া যোনটো মই কৈছিলোঁ দুনিয়া পাগলৰ মেলা এইটো পাগলৰ যোনটো মেলা ইয়াত যদি আহি যায় নহয় তেতিয়াহ'লে পাগলপনটো মানে নাইকিয়া হৈ যাব লাহেকৈ আদাৰৱাইজ অল অফ ইউৰ পাগল আমি পাগলে হয় তো এতিয়া যেতিয়া কনচিয়াছনেছৰ কথা ক'বলৈ কৈছে কি যেতিয়া ডেছকাৰ্টে কৈছিল কি কনচিয়াছ মাইণ্ড তো কনচিয়াছনেছটো আপোনাৰ কেনেকৈ আহে মই এটা হিচাপ দিবলৈ লৈ আছোঁ কি আমাৰ এদিনত কিমান ঘণ্টা থাকে 24 hours 24 hours আমি কনচিয়াছ কিমান থাকে about 90% of our population of the world they remain less than 1% conscious 24 ঘণ্টাত 1% less than 1% conscious থকা মানুহ 90% above আছে only 7-9% তাৰমানে
এওঁলোকে তাৰমানে 1% এবাব যদি আমি 2% 3% যদি কৰিবই পাৰো we become extraordinary ঠাকুৰ আমাক যোনটো দিছে that the way of consciousness মানে কি আমি তাৰমানে কনসেন্ট্ৰেট কৰা আইডিয়ালক লৈ যোনটো আমাৰ ফিজিক্যাল মেন্টাল স্পিৰিচুৱেল এইটো আমি কোঅৰ্ডিনেট কৰিবলৈ আমি যেতিয়া কনসেন্ট্ৰেট কৰো আইডিয়ালক লৈ this is consciousness মানে মই মানে কি গাড়ী চলাই আছো গাড়ী স্লো কৰিব লাগে ক্লাছ দবাইছো ব্ৰেক মাৰিছো গিয়াৰ চেঞ্জ কৰিছো this is automatic এইটো কনসিয়াস নহয় প্ৰেজেন্টত থকা এইটো প্ৰেজেন্ট কেনেকৈ নিজৰ যোনটো আইডিয়াল তেওঁৰ লগত যুক্ত হৈ থকা this is consciousness তো আমি কি কৰো এইটো আমিতো এনে কৰিব নোৱাৰো যাক আমি ধ্যান বুলি কওঁ এইটো আমি কেতিয়া কৰো যেতিয়া আমি মেডিটেশন কৰো তো মেডিটেশন আমি কিমান কৰো এক ঘন্টা বহিলে কেতিয়াবা সারা দুনিয়া আহি যাব এই বলে বলিউড হলিউড সব এটা আহি যাব এক ঘন্টা তা আহাৰ পিছত এটা আপুনি যেতিয়া একেবাৰে তললৈ যাব পাৰে সেইটোহে তাৰমানে কনসিয়াসনেস এক ঘন্টা 10 মিনিট হ'ব পাৰে এনেকুৱা মানুহ আছে এক ঘন্টা বহিলে ঘন্টা মানে কনসিয়াসনেস থাকিব পাৰে বুজিলে so they are extraordinary they are more than 1% they are something like 4% 5% তো আমি মানে ময়ো below 1% যদি ময়ো ওপৰলৈ যাব পাৰো above 1% then I'll be extraordinary তো ঠাকুৰে আমাক এইটো ৰাস্তা দিছে সেইটো কাৰণে স্পেশালি ইউটিউব কাৰণে বহুত জৰুৰী because you have to be in consciousness we have to be in consciousness আমি যদি growth বিচাৰো we have to concentrate that concentration whatever sir has told that concentration that center what is the center of gravity যোনটো spinal cord হয় so that is living ideal so I think youths তেওঁলোক আগবাঢ়িব চেণ্টাৰত ধৰি তেতিয়াই তাৰমানে বহুত ওপৰলৈ যাব সাকসেছ আমি যাক কওঁ তো আমি what we have to do is that we have to concentrate centering around that living ideal মই ইমান বেছি আৰু নকওঁ so I conclude here জয় গুৰু